কেনেকৈ আকাশ চুম কথা আৰু আবৃত্তি কুমাৰ ৰাহুল। কেনেকৈ আকাশ চুম সন্তান যে আমি গঢ়িব, নাই যে পিন্ধিবৰ কাপোৰ, নাই দুমুঠি দুবেলা খাবৰ। কিমান কৰিম আৰু কাম, ভাগৰি যাওঁ। সৰুকালত দেউতা ঢুকুৱাত শোকত ভাগৰি পৰিছে মন। শোকত ভাগৰি পৰা মনে শিলৰ শিকলি বান্ধি ঘপককৈ উঠে আৰু ভাবে কেনেকৈ আকাশ চুম। কিন্তু কি কৰিম, কাক কম দুখৰ বেদনাবোৰ। সৰু থাকোঁতে দেউতাই নিৰ্মাণ কৰা মাটিৰ ঘৰ খহিব ধৰিছে ভণ্টি কৰা ঘৰ ধৰ। চিন্তাত মা আৰু বেমাৰে আগুৰিছে, আকাশখন খহি মোৰ মূৰত পৰিছে। ধুমুহা ধুমুহা নাহিবি তই, ধাৰাসাৰ বৃষ্টিও নাহিবি তই। আমি দুয়ো ভাই ভনী দুখৰ চকুলো সানি কৰিছোঁ জীৱন যাত্ৰাত নিৰ্ভীক আশা। আছেনে কোনোবা আমাৰ যাত্ৰাৰ সহযাত্ৰী?